যিকোনো এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ছাত্ৰীসকলে যিমানখিনি কষ্ট কৰে ছাত্ৰসকলেও সিমানখিনি কষ্ট কৰিব লগা হয়। গতিকে আমি ছাত্ৰ আৰু ছাত্ৰীসকলৰ মাজত বিভেদ অনাটো নিবিচাৰোঁ। আজি যদি ছোৱালীখিনিক স্কুটি দিয়াৰ এটা আশ্বাস দিয়া হৈছিলে, ঠিক তেনেদৰে ল'ৰাখিনিকো বুলেট দিয়াৰ আশ্বাস দিয়া হৈছিলে। কিন্তু শেহতীয়াভাৱে ল'ৰাখিনিক বুলেট দিয়াৰ পৰিৱৰ্তে স্কুটাৰ দিয়াৰ এটা পৰিকল্পনা কৰিছে। এইখিনি লৈ ঠিকেই আছে, কিন্তু এতিয়া এটা প্ৰশ্নৰ উদয় হৈছে যে ল'ৰাখিনিয়ে কিমান নম্বৰ পালে স্কুটি পাব আৰু ছোৱালীখিনিয়ে কিমান নম্বৰ পালে স্কুটি পাব। আমাৰ কথা হ'ল পৰীক্ষা এটাত ল'ৰাখিনিয়ে যিমান কষ্ট কৰে ছোৱালীখিনিয়েও সিমানেই কষ্ট কৰে। গতিকে পৰীক্ষাৰ ৰিজাল্টৰ ভিত্তিত যদি কাৰোবাক কিবা পুৰস্কৃত কৰিব বিচৰা হয়, তেনে ক্ষেত্ৰত ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত বিভেদ আনিব নালাগে। মোৰ ফালৰ পৰা মই শিক্ষা বিভাগৰ আৰু শিক্ষামন্ত্ৰী মহোদয় লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ল'ৰা আৰু ছোৱালীক সমানে গুৰুত্ব দিয়া হয়। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিটো বাজেট ফিক্স কৰা থাকে, সেই একেখিনি বাজেটেৰে ছোৱালীখিনিক স্কুটাৰ দিয়াৰ কথাহে ৰখা হৈছিলে। কিন্তু এতিয়া যিহেতু ল'ৰাখিনিকো স্কুটাৰ দিয়াৰ কথা চৰকাৰে পৰিকল্পনা কৰিছে, সেই একেখিনি বাজেটতে দুয়োখিনিকে স্কুটাৰ দিব লগা হ'ব। গতিকে এই ক্ষেত্ৰত নিশ্চয় কাট অফ মাৰ্কটো বেছি হোৱাৰ সম্ভাৱনা আছে।